Mijang Karbenglong Hamren DC Conference Hololong Jangmia Chikloni 5 for Telangarni Artps Puthot training kipipon. Bangsolong Kachitong Donaki Hype Krishna Borwa ACS DC Aki Hai Dr. Himanta Rabha Aki Hai Ranjan Borpatra Aki Hai Simanta Haloi Lapen Kapre ka department asai Khetum Chitongdun. Bangsolong Aki Hai Dr. Himanta Rabha pen training pipon. Lason si karbiara tum sitame ke damtang aningkan pen dokumeni si ka selam jia phan tangka pharo lapen arni kachong hongnang koktiti lason si chichak nanglo. Lasinona bangke la hai dokumen kachi selam jia phan la anki sung sepin jia phan Assam Sarkar hin pen surhini rakre hinia ningkan Artps website selam ponlo lapen surhini rakre sirkep aningkana bangke pachithang ponlo. Lasi pinang an aki joy ke pen dokumen selam pon our site long ponlo. Bon sitame nona bangke bangso Artps website pen non ke seva setu pusi lar pon thulo. Lasi nona bangke kado ka veara tum sitame nangli tum tebok head public facilitation center salong apply dam pen dokumen aporjum hek pen kelong dam prabjin jia phan our site long pol la pen jong si me thang along mobile do pulote seva setu website along pen apply long pen dokumen long pon thu popusi than pon. Dongka mukam pen great santi mong nang kilometer kido life. Assam Right to Public Service Act যিখন 2012 চনত অসমত ফাৰ্ষ্ট প্ৰৱৰ্তন কৰা গৈছিল আৰু 2019 চনত এইখন আকৌ এমেন্ডমেন্ট কৰি কৰা গৈছিল পাৰপাস অফ দ্য এক্ট মানে কি হৈছে আমাৰ কি হয় ডিপাৰ্টমেন্ট বিলাকৰ যিমান বিলাক আমাৰ সাৰ্ভিস আছে সাৰ্ভিস বিলাক সিটিজেনে আসলে সময়মতে নাপায় যেটো সাৰ্ভিস নেকি আপোনাৰ 15 দিনৰ ভিতৰত পাব লাগে এমাহৰ ভিতৰত পাব লাগে এইবিলাক সাৰ্ভিস বহুত দীঘলীয়া হৈ যায় মানে তেখেতসকলে মানে বিভিন্ন ধৰণৰ কাৰণত সাৰ্ভিস বিলাক পাব কাৰণে দেৰি হৈ যায় ফৰ এক্সাম্পল পিআৰসি খন পাব কাৰণে আপোনাৰ 14 দিনত পাব লাগে কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে এই পিআৰসি সাৰ্ভিসখন পাবৰ কাৰণে কেতিয়াবা 2 মাহ 3 মাহ 4 মাহ লাগি যায় তো হেতু কাৰণে মানে এই এক্টৰ আন্ডাৰত কিছুমান যিমান বিলাক ডিপাৰ্টমেন্টৰ সাৰ্ভিস বিলাক যিবিলাক সাৰ্ভিস নটিফাই কৰা গৈছে এই সাৰ্ভিস বিলাকৰ নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া গৈছে যে সাৰ্ভিসটো ইমান দিনৰ ভিতৰত ডিপাৰ্টমেন্টে দিবই লাগিব আৰু তাত সেই কাৰণে এই এখন আনা গৈছিল আৰু এই কথাখিনি আগতে ধৰক আপোনাৰ সববিলাক আমাৰ মেনুৱেলি হৈছিল মানুহবিলাকে ধৰক বহুত দূৰৰ পৰা তেখেতসকলে মানে এপ্লিকেশন লৈ তেখেতসকলে অফিসত আহিব লাগিছিল ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আহিব লাগিছিল আহি তেলে এপ্লাই কৰিব লাগিছিল বহুত পইচা খৰচা আছে সময় খৰচা আছে গোটেই দিনটো লাগি যে কিবা থাকিব লাগে তো সেই আজি কাৰণে কি কৰিছে এই Artps Act আন্ডাৰত এটা Artps পোৰ্টেল আগতে আছিলে আজিকালি এই 1 এপ্ৰিলৰ পৰা হেতু সেৱা সেতু পোৰ্টেল হৈছে পোৰ্টেলৰ থ্ৰুদি সিটিজেনে কি কৰিব পাৰে তেখেতসকলে নিজৰ যিকোনো সাৰ্ভিস এটা এপ্লাই কৰিব পাৰে তেখেতে যদি ঘৰত স্মাৰ্টফোন যদি আছে ল্যাপটপ কম্পিউটাৰ যদি আছে ঘৰতে বহি তেখেতে এপ্লাই কৰিব পাৰে আৰু নতুবা অসমত বৰ্তমান 365 টা আমাৰ পিএফসি পাব্লিক ফেচিলিটেশন সেন্টাৰ আছে যত নেকি ঘৰৰ ওচৰতে তেখেতসকলে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰত গৈ তেখেতসকলে নিজৰ সাৰ্ভিস বিলাক এপ্লাই কৰিব পাৰে এটা নমিনেল এটা ফিছটো একদম নমিনেল বুলি মানে ক'ব লাগে যে 30 rupees 10 rupees এনেকুৱা ফিছ এটা দি তেখেতসকলে নিজৰ সাৰ্ভিস এপ্লাই কৰিব পাৰে যত নেকি তেও অনলাইনত এপ্লাই কৰিলে আৰু অনলাইনত সাৰ্টিফিকেট তেওঁলোকে ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ল'ব পাৰে তো এই ধৰণৰ সুবিধাবিলাক আছে এতিয়া আজি যেটো আমি ট্ৰেনিং অৰ্গানাইজ কৰিছো আসলতে আমি অসমৰ প্ৰত্যেক ডিপাৰ্টমেন্টৰ আমি প্ৰথমতে আমি টাৰ্গেট কৰিছো ডিস্ট্ৰিক্ট হেড বিলাকক ট্ৰেনিংৰ ব্যৱস্থা আমি কৰিছিলো আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমি ট্ৰেনিং কৰিছো ডিসি বিলাক আহিব পৰা নাই যদিও এডিসি বিলাকক পঠাইছিলে যিবিলাক এডিসি গভৰ্নেন্স তেখেতসকলে ষ্টাফ কলেজত আমি ট্ৰেনিং দিছিলো আৰু তেখেতসকলক মাষ্টাৰ ট্ৰেইনাৰ্ছ ট্ৰেনিং দিয়াৰ পিছত তেখেতে ডিস্ট্ৰিক্ট লেভেলৰ ট্ৰেনিং বিলাক অৰ্গানাইজ কৰিছিলে আজি ইয়াতে ওয়েষ্ট কাৰ্বি আংলঙত আজি এই একে ধৰণৰ ট্ৰেনিং এটা কৰিছো ডিস্ট্ৰিক্ট লেভেল ট্ৰেনিং যত নেকি অল ডিস্ট্ৰিক্ট হেড বিলাক ইয়াতে আহিছে সো আপোনালোকে ডিস্ট্ৰিক্টত এজন ডিস্ট্ৰিক্ট মেনেজাৰ্ছ বুলি থাকে সিএসসিৰ ফালৰ পৰা তেখেতক কন্ট্ৰেক্ট কৰিলে আপোনালোকৰ যিখিনি ইয়ং ইউথ আছে দে কেন এপ্লাই এণ্ড গেট দ্য সিএসসি চেণ্টাৰ আৰু সিএসসি চেণ্টাৰ অকল পাব্লিক সাৰ্ভিস ডেলিভাৰী বুলি নহয় বেলেগ ৰেঞ্জ অফ সাৰ্ভিস তেখেতলোকে ডেলিভাৰ কৰে সো আপোনালোকে ইনফৰ্ম কৰিব পাৰে ইউথক যে তেনেকৈ সাৰ্ভিস ল'ব পাৰে আৰু ৰিগাৰ্ডিং আপোনাৰ ওয়েষ্ট কাৰ্বি আংলঙৰ যদি চেনেৰীটো চাব যায় মই জাষ্ট 1 মিনিট ল'ম আপোনালোকৰ পৰা কাৰ্বি আংলং ডিস্ট্ৰিক্ট আমি টোটেল 11,521 applications received korisu in the portal. Tare 10,543 application has been already approved, disposed hoy goise. Tare reject jodi hoy 482 application reject kora goise aru 496 under process ase.
সো এইটো চেনেৰিটো বহুত ভাল এজ পাৰ ৱেষ্ট কাৰ্বি আংলং যদি এজ এ ডিষ্ট্ৰিক্ট হিচাপে আমি চাওঁ Sir, regarding the reject, ইফ এপ্লিকেশ্যন ইজ ৰিজেক্টেড কেতিয়া ৰিজেকশ্যনৰ কিছুমান গ্ৰাউণ্ড থাকিব পাৰে সো গ্ৰাউণ্ডবিলাক হয় ইনপ্ৰপাৰ ডকুমেণ্টেশ্যন ছেকেণ্ডলি ধৰক যিটোৱে ছাৰ্ভিচ এভেইল কৰিব গৈছে মিছ এপ্লিকেশ্যনছ হয় কেতিয়াবা আৰু মেইনলি ডকুমেণ্টেশ্যনৰ এটা খেলিমেলিৰ কাৰণে হয় ধৰক মই আজি এজ এ এক্সাম্পল টু গেটিং এ ড্ৰাইভিং লাইচেঞ্চ আই হেভ টু 18 বছৰ বয়স হ'ব লাগে যদি মই 18 বছৰৰ তলত এপ্লিকেশ্যন এখন এপ্লাই কৰিলোঁ তেতিয়াহ'লে মই ইলিজিবল নহয় এপ্লিকেশ্যন ছাৰ্ভিচ এটা পাবলৈ হ'লে ইলিজিবল পাৰ্চন হ'ব লাগিব আৰু তেওঁ প্ৰপাৰ ডকুমেণ্টেশ্যন হ'ব লাগিব চ' মষ্ট প্ৰবেবলি আমি ইনে এক্ৰছ দ্য ষ্টেজ যদি চাব যাওঁ মেক্সিমাম এপ্লিকেশ্যন ডকুমেণ্টেশ্যনৰ কাৰণে ৰিজেকশ্যন আহে চ' মষ্ট প্ৰবেবলি আমি ইমান ড্ৰিল ডাউন কৰা নাই কি কাৰণে ৰিজেকশ্যন হৈছে তো আমাৰ চেনেৰিটো যদি আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা থাকে তেতিয়াহ'লে ডকুমেণ্টেশ্যনৰ ইছ্যুজ কাৰণে ৰিজেকশ্যন কৰা যায় প্ৰথমতে এক্টৰ বিষয়ে জানিব তেখেতৰ ৰ'ল এণ্ড ৰেছপনচিবিলিটি বিষয়ে মানে জানিছে আৰু এই ছাৰ্ভিচবিলাক তেওঁলোকে অনলাইনত প্ৰচেছ কৰিবৰ কাৰণে আমি হেণ্ডছ অন ট্ৰেইনিঙত তেখেতসকলক দিছিলোঁ গতিকে এই ট্ৰেইনিংটো মানে মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি ইয়াতে জানিছোঁ চিটিজেনে আগত যেনেধৰণে এটা ছাৰ্ভিচ পাবৰ কাৰণে বহুত দিন ৰুব লাগিছিলে এতিয়া ল'ব নালাগে আৰু এইটো এই এক্টৰ আৰু এটা বস্তু আপোনালোকে সেইটো গম পাব যে যদি ছাৰ্ভিচটো সময়মতে নাপায় তেতিয়া চিটিজেনে পৰ্টেলৰ থ্ৰুৱেদি তেখেতসকলে এপিল কৰিব পাৰে এগেইনষ্ট DPS ডিজিগনেট পাব্লিক ছাৰ্ভেণ্টৰ এগেইনষ্ট এপিল কৰিব পাৰে য'ত নেকি মানে কি যদি DPS জন যদি দুখীয়া হৈ পৰিছে তেওঁ মানে কি এই পেনাল্টিও ভৰিব লগা হ'ব পাৰে গতিকে এইকাৰণে আজি আমি এটা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ট্ৰেইনিংটো অৰ্গেনাইজ কৰিছিলে আৰু আমি আহি গোটেই আজি তেখেতসকলক ট্ৰেইনিং দিলোঁ আৰু ভাল লাগিলে আৰু আশা কৰোঁ যে চিটিজনে এইবিলাক খবৰ পালে তেখেতসকলে পইচা সময় খৰচা নকৰি ঘৰৰ পৰাই তেখেতসকলে নিজৰ ছাৰ্ভিচবিলাক তেওঁলোকে এভেইল কৰিব